বন্ধুসকল আজি মই যাবলৈ ওলাইছো গুৱাহাটীৰ কলাক্ষেত্ৰত তেনেহলে বলক আজি কলাক্ষেত্ৰ চাওঁ কলাক্ষেত্ৰ গুৱাহাটীৰ পাঞ্জাবাৰীত অৱস্থিত আৰু ইয়াত প্ৰৱেশ কৰা এজনৰ টিকটৰ মূল্য 30 টকা কলাক্ষেত্ৰৰ ভিতৰত প্ৰৱেশ কৰিয়ে আপোনালোকে সুন্দৰ ফুলনি আৰু বিভিন্ন ধৰণৰ মূৰ্তিৰ কাৰুকাৰ্য দেখিবলৈ পাব এই কলাক্ষেত্ৰৰ নাম অসমীয়া জাতিৰ পিতামহ স্বৰূপ বৈষ্ণৱ গুৰু তথা পণ্ডিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামেৰে ৰখা হৈছে সম্পূৰ্ণ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰৱেশ কৰিছোঁ আমি মিউজিয়ামটো চাই লওঁ কি আছে ন এই মিউজিয়ামত প্ৰায় 4000টা শিল্পকলা আছে কলাক্ষেত্ৰৰ সম্পূৰ্ণ মাটিকালি প্ৰায় 14 একৰ আৰু ইয়াক সাজি উলিয়াইছিল নেশ্যনেল ইনফৰমেটিক্স চেণ্টাৰ ছাৰ্ভিচ ইনকৰ্পৰেটিভ এই কলাক্ষেত্ৰ 1988 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল শ্ৰী ভীষ্ম সিং নাৰায়ণ দেৱে আধাৰশিলা স্থাপন কৰিছিলে এই কলাক্ষেত্ৰ 1998 চনৰ 9 নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি KR নাৰায়ণে সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে ইয়াত যে কিমান বস্তু আছে নতুন পুৰণি অসমৰ জাতি জনজাতিৰ সকলো ধৰণৰ বস্তু বিবাহৰ আদি কৰি পেলাই যিমান কাপোৰ কানি আৰু নৃত্য এইবিলাক যিমান যি য'ত আছে ইয়াতে দেখিবলৈ পাব আপোনালোকে আহিলে এটা দিনৰ বাবে সম্পূৰ্ণ এটা দিন লাগিব ইয়াত ঘূৰোতে ফুৰোতে ভালদৰে চাবলৈ হ'লে যিসকলে আহিছে তেওঁলোকৰ কোৱা নাই যিসকলে বৰ্তমানলৈকে অহা নাই বা আহিবলৈ ইচ্ছা কৰি আছে তেওঁলোককহে কোৱা হৈছে এই ভিডিঅ'টিত যে আপোনালোকে আহক আৰু আপোনালোকে এটা দিন ইয়াত উপভোগ কৰক এই অসমৰ সাংস্কৃতিক ভৱনটিত আপোনালোকে গোটেই দিনজোৰা ইয়াতে কটাব পাৰিব সুন্দৰকৈ আৰু অসমৰ সকলো জাতি জনজাতিৰ কিমানবোৰ বস্তু আছে আপোনালোকে ইয়াত দৰ্শন কৰিব পাৰিব সংস্কৃতিৰ যিখিনি বস্তু আছে সেইখিনি মই আপোনালোকক চিধা দেখুৱাই গৈছোঁ কাৰণ বহুত সময় গুচি যাব আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব যিমান পাৰোঁ মই শ্বৰ্টকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া সাঁচিপাতৰ পুথি চাওকচোন আখৰবোৰ কি ধুনীয়া ধুনীয়া আছিলে তেতিয়াই মাধৱদেৱৰ ঘৰৰ এইখন দৰ্জা আছিলে লোকল আৰু বহুত বস্তু আছে দেখুৱাব পৰা কিন্তু সকলোবোৰ দেখুৱাটো সম্ভৱ নহয়গে সেইভাবে যিমানবোৰ পাৰিছোঁ মই দেখুৱাই দিছোঁ যদি আপোনালোকে কেতিয়াবা আহে তেনেহ'লে ভালদৰে চাব পাৰিব ইয়াত
আৰু এই পাহাৰৰ ফালে উঠি গ'লে ইয়াতো বহুত বস্তু আছে, আপোনালোকে উঠি ফটো আদি ধুনীয়াকৈ মাৰিব পাৰিব। বহুত বস্তু আছে, কিন্তু এতিয়া বৰ্তমান আন্ধাৰ হৈ গৈছেগৈ, সময়ো আমাৰ চমু চাপি আহিছে, যাব লাগে। যিমানটো পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। আৰু চাওকচোন সন্ধিয়াৰ দৃশ্য কিমান ধুনীয়া লাগিছে ইয়াত। আৰু এফালে আছে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াদেৱৰ শিশু উদ্যান। আৰু ইয়াত আছে ভাৰতবৰ্ষৰ প্ৰথমখন দীৰ্ঘতম আকাশী ৰেলপথ। ইয়াত আহিলে আপোনালোকে উঠি মেলি এনজয় কৰিব পাৰিব। উদ্যানখনত ফুৰিলোঁ, নুঠো দেখুৱালোঁ আপোনালোকক। উঠিবলৈ ইমান ইচ্ছা নাই। আৰু এইটো হৈছে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগ্ৰহালয়। ইয়ালৈ আহিলে এই সংগ্ৰহালয় দৰ্শন কৰিবলৈ নাপাহৰিব। তেওঁৰ বহুতো স্মৃতি ইয়াত দেখিবলৈ পাব। আৰু সকলো চোৱাৰ পাছতে ইয়াত চাহৰ জুতি ল'লোঁ, অকণমান চাহ খাই ল'লোঁ। আৰু এয়া কলাক্ষেত্ৰৰ ৰাতিৰ সম্পূৰ্ণ এটি দৃশ্য, চাওকচোন কিমান মনমোহা। আপোনালোকে যেতিয়া সোমাই আহিব বা ওলাই যাব, তেতিয়া এই ওলাই যাওঁতে ৱালখনত আপোনালোকে চাবলৈ নাপাহৰিব আমাৰ অসমৰ যিমান জাতি জনগোষ্ঠী আছে তেওঁলোক সকলো ধৰণৰ নৃত্য ইয়াত অংকন কৰা হৈছে, আঁকি থোৱা আছে। আপোনালোকে যদি চায় তেনেহ'লে আচৰিত পাব, ইমান ধুনীয়াকৈ সকলোৰে ছবি আঁকি থোৱা আছে। কলাক্ষেত্ৰ ঘূৰিবলগীয়া বহুত জেগা আছে, বহুত সময় লাগিব, গোটেই এটা দিন লৈ আহিব লাগিব। গোটেইখিনি ঘূৰি পকি শেষ কৰিব নোৱাৰিলোঁ, যিমান দূৰ পাৰিলোঁ ঘূৰিলোঁ ফুৰিলোঁ আৰু ভিডিঅ' কৰিবলৈ চেষ্টা কৰিলোঁ। বহুতখিনি থাকি গ'ল, যদি পিছে পৰে পাৰোঁ আকৌ আহিম, আকৌ ভালদৰে কৰিম। আজিৰ ভিডিঅ'টো বন্ধুসকল ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।